everyone. Satyaman Suji ulelo surabo. Satyaman ulino ki khom. Dhematot Satyaman asi. Middle class manu na. Themar bostu jitakle hek nahoy. Titakle ghor ahi bostu nukhomai. Pine kerai ekhan bohai di. Bohai di tate ite suji khini di dilu. He suji khini aro beshi bhaji thakbe nalge. Suji ata gun ase ne 2 minute manane bhajli hobo. Tar pisot tate ite pani dilu. Pani mane jokhtu koi diam robok. Tite khubida hobo. Jodi apuni 1 cup mane jokhot suji de tite hole 2 cup jokhot pani dibu. He ekata kape di. Te moi jitu mane bati di suji disu himan khini porimanot aru 2 bati pani disu. Ebrika bhattikeও pani khini dia nai mon korche ke jene bati tu jiman khini kle suji আছে হিমান খিনি পৰিমাণতে পানীটো দিছো পেলাইতে হালকা লাৰি আছো লাৰি থাকি পানী খিনি যেতে শুকে গেল তা বেলেগ বাসনত উলিয়াই লৈ তাতে অলপমান ঘিউ লৈছো খিনি লবাও পাৰে নলবাও পাৰে ঘিউৰ হলনি ৰিফাইন অলপ লৈও মঠবা পাৰে মতলি মানে সুবিধা হয় একদম আটা মাৰাৰ নিচিনা মাৰি লব ধুনিয়াকা মানে আটা জংকে মাৰে পুৰা একদম হেংকে মাৰব তে বঢ়িয়া হয় লাৰু কিটাৰ ফাটি না যায় দেখছিনে বধুনিয়া গোল গোল মানে লাৰু হৈছে লাৰু বুলি নহয় আপোনালোকে যেনে ধৰণৰ শেপ দিবা বিচাৰে হেনেকো বনাবা পাৰে দীঘল চাকো বনাবা পাৰে বা বলে নহয় বৰপি টাইপত কৰি বনাবা পাৰে মই লাৰু কৰি মানে গোল্লা টাইপত বনাইছো ৰব লালমোহন টাইপত সেই ধৰি গোল গোলকে বনাইছো সুজিখিনিত অলপমান মই নিমখ দি লৈছিলো দে কবাই পাহিল পিনাৰুতে কেৰাহীটো বহাই দি তাতে মিঠা তেল দি তাকে বহাই দিলো লাৰু কিটা আৰু একফালে সসপেন এটাত 1 কাপ জোখত গুল লৈছো আৰু 2 কাপ জোখত পানী দিছো 1 কাপ গুড়ত 2 কাপ জোখত পানী একে হিচাপ গিলা মানে হিচাপটো আজি এনকে এই কাৰণে কৈছো তেতিয়া মানে বস্তুখিনি বেয়া হৈ নাযায় নহলি সুজিটো হয় ফাটি যাব ভিডিওটো চাই উঠিয়ে বেছি দেৰি আৰু কৰি নাখিব কাৰণ কি সুজি তুজি গিলা থাকে দেখছোন আমাৰ ঘৰ গিলা খান ইতে গুড় মিঠাই দিছো গুড় মিঠাই যদি নাই চেনি পগাই লব লৈ পেলাই এনকে বনাব বনাই পেলাই খাবচোন বাপ্পাও কব আৰু আপুনি এইখিনি লাৰু এতিয়া মই এটা এটাকে ভাজি আছো আৰু পিনে গুড়খিনিও পগাই আছো পগা মানে কি অলপমান গোটা কৰছো দেখছোন পিনে গোটেইখিনি বস্তু হৈ গেল গোটেইখিনি হোৱাৰ পিছতে গৰমে গৰমে গোটা গুড়ৰ ওপৰতে বহাই দিলো নহয় ভাজা লাৰু কিটা ইচৰা তাৰ পিছত আৰু 5-10 মিনিট মান সময় এনকে পগাই থাকলি গুড়টো ভিতৰকলে সোমাই যাব ভিডিওটো ইমান খিনি ক্লাস আসি যাতে ভাল লাগছে কি জানি হয়নে ভিডিওটো চাই ভাল লাগছি লাইকটো কৰি না দেখিয়া যদি ইউটিউবত চাই আছে সাবস্ক্রাইব কৰি দিব ভাল লাগব তেতিয়া যদি ফেসবুকত চাই আছে ফলো কৰা নাই ফলো কৰি থব মানে গোটাইখিনি বস্তুয়ে কৰি থৈ দিব তেতিয়া আৰু এনে ভিডিও গিলা পাব ভাল লাগব দেখছোন দুই এটাকা মানুহ গিলা বাঢ়ি থাকলি পৰিয়ালটো ডাঙৰ হৈ যাই থাকে যিমানে পৰিয়াল গিলা ডাঙৰ হয় সিমানে থাকি ভাল লাগে বাচনটো মোৰ অলপ ঠেক হচি ৰব আহল বহল বাচন হলি অলপ ভাল হলয় বাৰু লালা গাখীৰ চাহ ইছৰাম গাখীৰ চাহ কাপ দেখি আৰু গোটাই থাকবেই নৰা হৈ গেছো গৰমে গৰমে মোহন বুলি কয় গুড়ৰ গোল্লা বুলি কয় সুজিৰ গোল্লা বুলি কয় যি বুলি কয় মুঠতে 1 কাপ ধুনিয়া গাখীৰ চাহ অৱশ্যে ধুনিয়া গাখীৰ চাহ বুলি নকওঁ দেখোন যি চাহ ভাল পায় সেই চাহৰ লগতে খাব গাখীৰ চাহ ভাল পাওঁ কাৰণে গাখীৰ চাহৰ লগতে লৈছো ভিডিওটো পিছে কেনে ভাল লাগ জনাবাক লাগি না লগ পাম আৰু এটা নতুন ভিডিঅ'ত আজিকলে আইছো বাই।